বহুত ভাল লাগিছে মই বৰ্তমান উপস্থিত আছো দিহিঙৰ চাহ বাগিচাৰ ওচৰত আৰু আজি মই গৈ আছো মাৰ্ঘেৰিটা হাইস্কুললৈ আৰু মাৰ্ঘেৰিটা হাইস্কুলৰ খেলপথাৰলৈ কাৰণ আজি তাতে আপোনাৰ ব্যৱসায়ী সন্থাৰ মানে সজ্জনত আচলতে বহাগ বিহুৰ যি উদযাপন কৰা হ'ব বিহু উদযাপন কৰা হ'ব গতিকে তালৈ গৈ আছো আৰু তাত আজি অসমৰ জনপ্ৰিয় ইউটিউবাৰ আপোনাৰ ডিম্পু বৰুৱাকে ধৰি পেলাই বিকাশ চেত্ৰী আহিব গতিকে লগ পাওঁ নে নেপাওঁ নাজানো তালৈ যাওঁ আৰু তাৰ সমগ্ৰ পৰিৱেশটো আপোনালোকক এবাৰ দেখুৱাবলৈ চেষ্টা কৰিম গতিকে মোৰ লগত আজি জড়িত হৈ থাকক আৰু বলক মই আপোনালোকক আগলৈ সকলোবিলাক দৃশ্য দেখাই আছো আৰু ইতিমধ্যে আহি আমি পাই গ'লোহি বন্ধুসকল টাউন হাইস্কুল মাৰ্ঘেৰিটাৰ সেই খেলপথাৰত আৰু য'ত নেকি মাৰ্ঘেৰিটাৰ ব্যৱসায়ী সন্থাই উদযাপন কৰা য'ত বিহুখন হ'ব আৰু এইটোৱে হৈছে সেইটো মূল মণ্ডপ আৰু ইয়াতেই আজি সাংস্কৃতিক শোভাযাত্ৰা অনুষ্ঠিত হ'ব আৰু য'ত নেকি জনপ্ৰিয় ইউটিউবাৰ অসমৰ জনপ্ৰিয় ইউটিউবাৰ ডিম্পু বৰুৱাকে ধৰি বিকাশ চেত্ৰী আহিব গতিকে আৰু এইখনেই হৈছে চাওক বন্ধুসকল মুখ্য তোৰণ আদৰণি তোৰণ আৰু এইখনৰ তলেৰেদি যেতিয়া আপোনালোকে গুচি যায় তেতিয়াহ'লে আপোনালোকে দেখিবলৈ পাব এখন খুব ডাঙৰ বিশাল খেলপথাৰ আৰু এইটোৱেই হৈছে বন্ধুসকল মূল মণ্ডপ আৰু ইয়াতেই প্ৰায় 1000জন লোক একেলগে বহি বিহুৰ অনুষ্ঠানসমূহ আচলতে উপভোগ কৰিব পাৰিব চাওকচোন কিমান বিশাল ৱাহ আজিৰ সাংস্কৃতিক শোভাযাত্ৰাত বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰাত যিসকলে অংশগ্ৰহণ কৰিব তেওঁলোকৰ নামসমূহ এনেধৰণে খুব সুন্দৰভাৱে আচলতে ফলক আকৃতিৰে এনেধৰণে নামাকৰণ কৰি থোৱা হৈছে আৰু তেওঁলোকৰ দলসমূহে আহি পেলাই ইয়াৰ পৰা তেওঁলোকৰ ফলকসমূহ লৈ পেলাই পৰৱৰ্তী সময়ত খুব সুন্দৰভাৱে আচলতে সাংস্কৃতিক শোভাযাত্ৰাত অংশগ্ৰহণ কৰিব চাওকচোন তো বন্ধুসকল মই বৰ্তমান উপস্থিত আছোঁ মাৰ্ঘেৰিটা টাউন হাইস্কুল আৰু ইয়াত মই এগৰাকী বিহুৱা দেখা পালোঁ মই দেখাবলৈ চেষ্টা কৰিম আৰু এয়া চাওক বিহুৱা পিছলৈ হ'ব মানে এয়া চাওক বিহুৱা ডিম্পেশ্বৰ বৰুৱা মতাবিল গতিকে খুব সুন্দৰ এজন বিহুৱা তেওঁ আগতো ইয়াত যেতিয়া মাৰ্ঘেৰিটা টাউন হাইস্কুলত যেতিয়া ব্যৱসায়ী সন্থাই যেতিয়া এই বিহুখন আয়োজন কৰে ইয়াত তেওঁ প্ৰতি বছৰে আচলতে সাংস্কৃতিক শোভাযাত্ৰাত খুব সুন্দৰভাৱে তেওঁ পেঁপাবাদন কৰে মহৰ পিঠিত উঠি কিন্তু এইবাৰ আচলতে তেওঁ মহৰ পিঠিত উঠি আপোনাৰ কি কয় পেঁপা বজাব পৰা নাই কাৰণ তেখেতৰ ওচৰত বৰ্তমান মহটো নাই গতিকে তেওঁৰ মুখেৰে আমি জানিবলৈ চেষ্টা কৰিম গতিকে আহকচোন কওকচোন আপোনাৰ কথা চলে হ'ব মোৰ নাম শ্ৰী ডিম্পেশ্বৰ বৰুৱা মই বাপুৰ কিলা মতাবিলৰ পৰা আহিছোঁ এই বিহুৱা বুলি মানে টাউন হাইস্কুলত এই খেলপথাৰত মোক মানে পেঁপাটো বজাবৰ কাৰণে এই মানে কমিটিৰ মানুহে আগবঢ়া গতিকেলৈ মই আগবাঢ়ি আহি আছোঁ হয় যিহেতু আমি গম পালোঁ যে তেখেতে খুব সুন্দৰভাৱে আপোনাৰ পেঁপা বাদনো কৰিছিলে গতিকে যদি আমি তেওঁৰ হাতৰ পৰা অকণমান পেঁপা নহ'লোঁ তেতিয়াহ'লে নিশ্চয় আগ্ৰহ হোৱা হ'ব নহয় জানো গতিকে বলক তেখেতৰ পেঁপা বাদন আমি অকণমান শুনি লওঁ ধন্যবাদ জনাইছোঁ আৰু ইয়াৰ পাছতেই পতাকা উত্তোলন কৰা হয় আৰু পতাকা উত্তোলন কৰে মাৰ্ঘেৰিটা বিধানসভাৰ সমষ্টিৰ বৰ্তমানৰ বিধায়ক ভাস্কৰ শৰ্মাদেৱ শোভাযাত্ৰাৰ বাবে হাতীও আহি পাই গ'লহি আমাৰ গজৰাজ বিকাশ দা আহি গ'ল পুৰা ভিৰ এবাৰ চাওক কিবা এটা
ভাই দে তুমি আগত যোৱাচোন আগত যোৱা মাৰ্কেট বহুত ভাল লাগিছে তো বন্ধুসকল তো ব'লক এবাৰ মই আপোনালোকক লৈ যাব খুজিছোঁ সাংস্কৃতিক শোভাযাত্ৰাৰ দিশে। বক্সিং মাৰ্ঘেৰিটা একাডেমি ভালকে ভালকে বঢ়িয়া 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 পতাকা উত্তোলনৰ পাছতেই আজি খুব এটা ভাল লগা কথা যে স্বৰ্গদেউ চাওলুং চুকাফাৰ আজি এটা প্ৰতিমূৰ্তি আচলতে উদ্বোধন কৰা হয় আৰু লগতে ইক' পাৰ্ক নামৰ এখন পাৰ্কো আচলতে ইয়াত উদ্বোধন কৰা হয়। অনাগত দিনত আপোনালোকে এই পাৰ্কত আহি পেলাই সময় অতিবাহিত কৰিব পাৰিব। আৰু প্ৰতিমূৰ্তিটোৰ সন্মুখত আজি উদ্বোধন কৰাৰ পাছত এনেধৰণে নৃত্য প্ৰদৰ্শন কৰা হয়। তো বন্ধুসকল এইটোৱেই আছিল আজিৰ ভিডিঅ'টো। কেনে পালে কমেণ্ট বক্সত কমেণ্ট কৰি প্লিজ জনাবলৈ নাপাহৰিব।